আজি আমি চাকতলাত কৰিলোঁ আৰু এতিয়া চিমলাবাৰী খেৰবাৰী অঞ্চলত ইয়াত আমি এতিয়া যিখিনি ইয়াতে যথেষ্ট ইলিগেল বাংলা ভাষা আমাৰ চলি আছিল, কিন্তু এইখিনি আমি খবৰ পাই আজি এইখিনি উচ্ছেদ কৰিবৰ কাৰণে আহিছোঁ। বিভিন্ন ঠাইত কিন্তু এনেকুৱা আমি এতিয়া ধাৰাবাহিকভাৱে কৰি আছোঁ আৰু মই আজি আপোনালোকৰ মাধ্যমেৰে সাধাৰণ ৰাইজকো মই অনুৰোধ জনাইছোঁ, ইয়াৰ পৰা যিটো গেছ নিৰ্গত হয় এইটো যথেষ্ট স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়। গতিকে স্থানীয় ৰাইজেও অলপ সজাগ হ'ব লাগিব যাতে এই কামটোৰ পৰা বিৰত থাকে। কাৰণ বহুতে কয় যে আমি দুখীয়া মানুহে বাংলা ভাষা এটা কৰিব নোৱাৰে, কাৰণ ইয়াত যথেষ্টখিনি ইনভেষ্টমেণ্ট দৰকাৰ হয়। দুখীয়া মানুহে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে, ইলিগেল কাম এটা দুখীয়া মানুহ হওক ধনী মানুহ হওক কেতিয়াও কৰিব নোৱাৰে। গতিকে মই আপোনালোকৰ মাধ্যমেৰে এইটো অনুৰোধ জনাইছোঁ যাতে আমাৰ যিখিনি জলেশ্বৰ হওক বা দাঁতিকাষৰীয়া অঞ্চলৰ যিখিনি মানুহ তেওঁলোকে যাতে এই কাৰবাৰটো বন্ধ কৰে। আমি বাৰে বাৰে ভাঙি আছোঁ আৰু সদায় আমাৰ কাৰণেও অসুবিধা হয় যে ডেইলি আমি বাংলা ভাষা ভাঙি থাকিম। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আপোনালোককো অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আপোনালোকৰ যিখিনি স্থানীয় আপোনালোকৰ ৰাইজ আছে তেওঁলোকক অলপ সজাগ কৰক যাতে এই কামটোৰ পৰা বিৰত থাকে। কিন্তু আমাৰ এজন দুজন মানুহে এই ভাটাবিলাক চলায়, কিন্তু আমাৰ এটা বৃহত্তৰ অঞ্চলৰ মানুহৰ স্বাস্থ্য আৰু সৰু সৰু ল'ৰা ছোৱালী স্বাস্থ্যৰ কাৰণে বিৰাট ক্ষতিকাৰক হয়। গতিকে মই অনুৰোধ জনাইছোঁ যাতে এইটো কাম তেওঁলোকে কৰাৰ পৰা বিৰত থাকে। এইটো ধৰি লওক চাওক, এইটো তাৰমানে কোনো ধৰণৰ ন'টিচ দিয়াৰ কথাই নাহে, এইটো সম্পূৰ্ণ ইলিগেল বস্তু। ইয়াতো আমি কোনো কাৰণতে আমি এইটো ৰেগুলাৰাইজ কৰা কোনো নিয়মেই নাই, এইটো সম্পূৰ্ণ ইলিগেল বস্তু। গতিকে ন'টিচটো নকৰোঁৱে, মানে আমি যেতিয়াই আমাৰ সুবিধা হয় এতিয়া আমি ধৰি লওক JCB গোটাব লগা হয়, আমাৰ পুলিচৰ মানুহ লাগে, ফৰেষ্টৰ মানুহ লাগে, গোটেইখিনি লগ লাগে আৰু লখিমপুৰ আমি যথেষ্ট দূৰত হয়, কমিউনিকেশ্যনৰ কথা আছে। গোটেইখিনি যেতিয়া আমি সময় পাওঁ, যেতিয়া আমাৰ সুবিধা হয় গোটেইখিনি, তেতিয়া আমি ভাঙিয়ে আছোঁ, আগতেও ভাঙিছোঁ। তো আজি আহিছোঁ, ইয়াৰ আগতে কিছুদিনৰ আগতে আমি চিমলাবাৰীটো ভাঙি গৈছোঁ, আকৌ পৰ্যায়ক্ৰমে আমি এইখিনি কৰি আছোঁ আৰু কৰি যাম।